हेलो फ्रेंड्स मैं जे आपनलोक दिखाम केनेকৈ आपनलोके Redmi 5 आपनलोके फल्टी आनिबो आरो बहुत यात फ्रेंडे मक কৈছে যে ইয়াত फल्टी सपोर्ट आनिबो পৰা নাই আৰু Redmi 5 মই आपनलोक দেখুৱাইছো মোৰ হাতত দুটা Redmi 5 মোবাইল আছে আৰু आपनलोকে দেখিব যে এই মোবাইলটোত জিও फल्टी ইয়াত সিলেক্ট হৈ আছে আৰু आपनलोকে দেখিছে ইয়াত फल्टी सपोर्ट হৈ আছে কিন্তু आपनलोके দেখিব যে এই মোবাইলটোত এটো Redmi 5 मोबाइल किंतु यात डाटा ऑन करले यात फल्टी सपोर्ट नाहे तो आपनलोके केनेকৈ आनिबो फल्टी सपोर्ट मैं आपनलोक देखुवाम और फल्टी तो सपोर्ट নহলে आपनलोके जाने आपनलोके यात फल्टी एनेबल নহলে आपनलोके यार পৰা फोन কৰিব নোৱাৰিব বা फोन आपनलोके यात फोन কৰিব নোৱাৰিব আৰু आपनलोকৰ ইনকামিং কল ইয়াত নাহিব তো মই आपनलोक দেখুৱাইছো কেনেকৈ या फल्टी सपोर्ट আনে এটা সিম্পল ট্ৰিক মই আপোনালোকক দেখুৱাম আপোনালোকে যদি সেটিংছত গৈ আপোনালোকে চাই আপোনালোক মই দেখুৱাইছো আপোনালোকে যদি সেটিংছত গৈ আপোনালোকে সিম কাৰ্ড এণ্ড মোবাইল নেটৱৰ্কত আপোনালোকে ইয়াত ক্লিক কৰে তেনেহলে আপোনালোকে ইয়াত দেখিব যে ইয়াত এটা তলত অপচন আছে ফল্টি এনেবল তো আপোনালোকে ইয়াত ফল্টিটো অন অফ কৰিব পাৰি ইয়াত আপোনালোকৰ এনেকৈ অন অফ কৰিলে আপোনালোকৰ ফল্টিটো আহিব तो मैं आपनलोक देखिছো এইটো অপচন কেনেকৈ আপোনালোকে এই মোবাইলটো আনিব যেটো মোবাইল আপোনালোকে ফল্টি সাপোর্ট আনিব পৰা নাই মই আপোনালোকক সেটিংছত গৈ দেখুৱাইছো আৰু ইয়াত আপোনালোকে ইয়াত সিম কাৰ্ড এণ্ড মোবাইল নেটৱৰ্কত যদি আপোনালোকে ইয়াত ক্লিক কৰে আপোনালোকে দেখিব যে ইয়াত যেটো ফল্টি সাপোর্ট অপচনটো আছিল এই মোবাইলটোত নাই মই আপোনালোকক দেখুৱাইছো দুটা মোবাইলে আপোনালোকে যেতিয়া সিম কাৰ্ড আপোনালোকে ক্লিক কৰিব তেতিয়া আপোনালোকে দেখিব যে এটাত ফল্টি সাপোর্ট এনেবল হৈ আছে আৰু এটাত নাই আপোনালোকে দেখিছে মই আপোনালোকক দেখুৱাইছো কেনেকৈ আপোনালোকে এই ফল্টি এনেবল কৰিব পাৰিব এইটো মোবাইলত মই আপোনালোকক কৈছো যে আপোনালোকে সেটিংছত যাব প্ৰথমতে সেটিংছত গৈ আপোনালোকে তলত স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছত আপোনালোকে ইয়াত দেখিব যে ইয়াত এডিশনাল এটা সেটিংস আছে এই এডিশনাল সেটিংসত আপোনালোকে ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত ৰিজন আছে আপোনালোকে এই ৰিজন আপোনালোকে ইয়াত ইণ্ডিয়া সিলেক্ট কৰি লব আপোনালোকে ইয়াত ইণ্ডিয়া সিলেক্ট কৰাৰ পিছত আপোনালোকৰ অটোমেটিক্যালি আপোনালোকৰ ফল্টিটো এনেবল হ'ব মই ইয়াক ইণ্ডিয়া কৰি লৈছো আপোনালোকে চাব কিছু সময়ৰ পিছত ইয়াত ফল্টি আহিব তো আপোনালোকে ইয়াত দেখিছে ওপৰত আপোনালোকে ফল্টি ইয়াত আহিছে তো এনেকৈ আপোনালোকে আনিব পাৰিব ফল্টি তো আপোনালোকে এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা লাগিল মোক কমেন্ট বক্সত আপোনালোকে কমেন্ট কৰি জনাব আর যদি মোর এই ভিডিওটো ভাল লাগিছে তেনহলে প্লিজ লাইক কৰিব শেয়ার কৰিব কমেন্ট কৰিব আর মোর এই চ্যানেলটো সাবস্ক্রাইব কৰিবলৈ নাপাৰিব তো ধন্যবাদ জয় অসম আৰু মই আপোনালোকক এনেকুৱাকৈ টিপস দি থাকিম আৰু আপোনালোকে মোৰ ইউটিউব চেনেলত আপোনালোকে এনেকৈ হেল্পফুল ভিডিও আপোনালোকে পাই থাকিব তো মোৰ ভিডিও চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছো থ্যাংক ইউ বাই বাই